এইবার আমার খাৰদাং সৰকপাৰা খুন্দুৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খুন্দুৰীসকলক নিজৰ নিজৰ পৰিচয় দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। শ্ৰীৰাচং, মোৰ নাম মাইমণি ৰাভা, মই খাৰদাং নিমাকীৰ পৰা আহিছোঁ। মোৰ প্ৰতিযোগিতা হৈছে 15। মই অভিৰুচি শ্ৰীৰাচং, এতে উপস্থিত থকা বিচালক মণ্ডলী আৰু খুমক ৰাজ্যবাসীলৈ মোৰ ফালৰ পৰা সাংস্কৃতিক সন্ধিয়াৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ নাম কৃষ্ণামণি ৰাভা, মই খাৰদাং চৰকপাৰাৰ নিবাসী। মই অভিৰুচিৰ বুলি ক'বলৈ গ'লে মই নৃত্য কৰি ভাল পাওঁ আৰু আজি এই চিৰিয়েল নাম্বাৰ হৈছে মোৰ 14 নম্বৰ নেমৰাচং। শ্ৰীৰাচং, মোৰ নাম প্ৰণীতা ৰাভা, গাঁও খাৰদাং চৰকপাৰা। মোৰ প্ৰতিযোগী নাম্বাৰ হৈছে 13। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমে মই ইয়াত উপস্থিত থকা সমূহ ৰাইজবাসীলৈ আৰু লগতে ইয়াত উপস্থিত থকা বিচাৰক মণ্ডলী তথা খাৰদাং গাঁওৰক্ষী বাহিনীৰ সমূহ ৰাইজলৈ শুভেচ্ছা জনালোঁ। মোৰ নাম শ্ৰী প্ৰণীতা ৰাভা, মই খাৰদাং চৰকপাৰাৰ নিবাসী আৰু মোৰ প্ৰতিযোগী নম্বৰ হৈছে 12 আৰু মোৰ অভিৰুচি ক'বলৈ হ'লে মই ঘৰৰ কাম বন কৰি ভাল পাওঁ। শ্ৰীৰাচং, মোৰ নাম মমতা ৰাভা, মই খাৰদাং চৰকপাৰাৰ নিবাসী। মই প্ৰথমে ইয়াত উপস্থিত থকা বিচাৰক মণ্ডলী তথা সমূহ খাৰদাংবাসী ৰাইজক এই সাংস্কৃতিক সন্ধিয়াৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে খাৰদাং গাঁওৰক্ষী বাহিনীৰ সমূহ কৰ্মকৰ্তাসকললৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। মোক এনেকুৱা এখন মঞ্চ দিয়াৰ বাবে বহুত ধন্যবাদ। মোৰ নাম মমতা ৰাভা, মোৰ প্ৰতিযোগী নম্বৰ 11। ধন্যবাদ। ধন্যবাদ। এইবাৰ আমি আমাৰ এইখন আগত থকা শৰাইৰ পৰা এখন কাগজৰ টুকুৰা ল'বলৈ মই প্ৰতিযোগীৰ যিকোনো এজনক অনুৰোধ জনাইছোঁ। তোমালোকে যিহেতু এনেকুৱা এটা ডাঙৰ মঞ্চত খুন্দুৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা, ইয়াৰ বাবে তোমালোকে নিজে অলপ সাহস গোটাই ল'ব লাগে, কাৰণ ইমান দুৰ্বল হ'লে নহ'ব। প্ৰশ্নটি কৈ দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ বিচাৰক মণ্ডলীসকল। প্ৰশ্নটো লিখা হৈছে ৰঙালী বিহু আৰু ভোগালী বিহু কি মাহত উদযাপন কৰা হয়? আকৌ কৈছোঁ, ৰঙালী বিহু আৰু ভোগালী বিহু কি মাহত উদযাপন কৰা হয়? দুটা ক'ব লাগিব, দুটা। হয় বিচাৰক মণ্ডলী, ইয়াৰ উত্তৰ হৈছে ৰঙালী বিহু বহাগ মাহত উদযাপন কৰা হয় আৰু ভোগালী বিহু চ'ত আৰু মাঘ মাহৰ সংক্ৰান্তিত উদযাপন কৰা হয়। নেক্সট। প্ৰশ্নটো কেনেকুৱা আছিলে? প্ৰশ্নটো আকৌ কৈছোঁ, ৰঙালী বিহু আৰু ভোগালী বিহু কি মাহত উদযাপন কৰা হয়? ঠিক আছে, এতিয়া আৰু নেক্সট প্ৰশ্ন এখন উঠাই লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ৰঙালী এইবাৰ অলপ প্ৰশ্নটি অলপ মেথমেটিক্স ধৰণৰ তথা গণিত ধৰণৰ প্ৰশ্ন ইয়াত সোধা হৈছে।
1 কেজি মাছৰ দাম যদি 150 টকা হয় 5 কেজিৰ দাম কিমান? আকৌ কৈছোঁ 1 কেজি মাছৰ দাম যদি 150 টকা হয় 5 কেজিৰ দাম কিমান? Sir 65. Oh, 75 ভুল হৈছে মোৰ পাহৰিছোঁ ভালকৈ কওক। অসমীয়া দিয়ে কওক, অসমীয়া। 750 অঁ অসমীয়াত ক'লে শুদ্ধ হয়, ইংৰাজীত ক'লে ভুল হয়। ঠিকে আছে, প্ৰশ্নটিৰ উত্তৰ শুদ্ধ। এইবাৰ আমি বিচাৰকসকলৰ পৰা এটি প্ৰশ্ন সুধিব বিচাৰিছোঁ। আমাৰ ৰাভা জনজাতীয়ৰ ৰাভাসকলৰ প্ৰধান পোচাকযোৰৰ নাম কি? আমাৰ ৰাভাসকলৰ বিষ্ণুপ্ৰসাদ ৰাভা হা ড্ৰেছ, আমি ৰাভাসকলে যিহেতু আমাৰ সমাজত আমি পৰিধান কৰিবলগীয়া এটা ড্ৰেছ আছে, এই ড্ৰেছযোৰৰ নাম কি? হয় বিচাৰক মণ্ডলী, মহিলাসকলে পৰিধান কৰা ড্ৰেছযোৰৰ নাম হৈছে ৰুফান আৰু পুৰুষসকলে পৰিধান কৰা ড্ৰেছযোৰ হৈছে গামোচা। ধন্যবাদ। শুদ্ধ। আৰু মই আমাৰ আন এজন বিচাৰকলৈ প্ৰশ্ন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ ৰাভাসকলৰ প্ৰধান উৎসৱটো কি? বাইশ শুদ্ধ উত্তৰ। মই অলপ কথা পাতিম। যিজন মাইক্ৰফোন লৈ আছা, বোৱাৰী নে জীয়াৰী? জীয়ৰী জীয়ৰী। কাষতে বোৱাৰী আছে, বোৱাৰী থকাজনক মাইক্ৰফোনটো দিয়াচোন। বোৱাৰী নে জীয়াৰী চিনিবই নোৱাৰি, ইমান ধুনীয়া সাজপাৰ পৰিধান কৰিছা। আচ্ছা, হঠাৎ যদি কেতিয়াবা ৰং নম্বৰ পাই যায় গুচি যাবা নেকি? নাযাওঁ। বাহ, আজিকালি পলাই যায় দেখোন। এনেকুৱা পৰিধান কৰিলে মানুহে ডেকা ল'ৰাবিলাকে চকুত লাগি যাব। গিৰিয়েকক ক'ত থৈ আহিছা? না চাবলৈ আহিছে? ইয়াতে মঞ্চতে আছে। অলপ চকু টিপ মাৰা নাই? ঠিক আছে, এতিয়া প্ৰশ্নটো হ'ল, মই এটা প্ৰশ্ন কৰিম। ছোৱালী মানুহৰ এটা সাংবিধানিক মৰ্যাদা আছে, এটা বিয়া কৰোৱাৰ বয়স আছে। সাংবিধানিক মৰ্যাদা মতে কিমান বয়সত এজন গাভৰু ছোৱালীয়ে বিয়া পাতিব পাৰে? 18 বছৰ। ইয়েছ, শুদ্ধ উত্তৰ। নেমৰাচং। সামৰণিৰ মিউজিকখন লগাই দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ।